এতিয়া আবেলি চাহ দিছে দেখা পাইছে চাহ আৰু বিস্কুট আৰু এতিয়া আপোনালোকক মই দেখুৱাই থাকিম ৰাতিলৈকে কি দিয়ে কি কৰে আৰু আজি ফাৰ্ষ্ট ডে আৰু মই এনেকৈ সদায় দেখুৱাই আছোঁ ছেকেণ্ড ডে থাৰ্ড ডে'কে আৰু এতিয়া লাল চাহ আৰু বিস্কুট দিছে এতিয়া চাই থাকক নমস্কাৰ বন্ধু মই দেৱাশীষ আপোনালোকে চাই আছে ব্ৰেকফাষ্ট দেখিছে না আজি ফাৰ্ষ্ট ডে হয় আজি মই হস্পিটেললৈ লৈ আছে বৰগাং হস্পিটেল এনে মোৰ কৰোণা পজিটিভ ওলাইছে থাম্বনেইলখন চাই গম পাইছে আপোনালোকে আৰু মই এনেকৈ সদায় আপোনালোকক 17 দিনৰ এটা ব্লগ বনাই যাম আৰু কোনদিনা কি দিয়ে কি কথা সকলোখিনি আপোনাক দেখুৱাম কি কি লাগে আৰু এতিয়া চাহ আহি পাইছে একেলগে দেখা পাইছে লাল চাহ আৰু বিস্কুট আৰু মই দেখুৱাই আছোঁ আৰু ৰাতিলৈ কি কি দিয়ে আৰু ইয়াৰ পিছত কি দিয়ে সকলোখিনি দেখুৱাম ডেইলি এটা ব্লগ দিম আপোনালোকে চাই থাকক আৰু লাইক শ্বেয়াৰবিলাক কৰি থাকক আৰু ৰাতিলৈ কি কি দিয়ে দেখুৱাই আছোঁ চাই ৰাইজ বৰগাঙৰ এখন হস্পিটেলতে ৰাখিছে এইটো ৰুম আপোনালোকে দেখা পাইছে এটা ৰুমত 6খন বিচনা থাকে আৰু এইটো ৰুমত 7খন বিচনা আছে এনেই এটা ৰুমত 6খনকৈ বিচনা দিয়ে আৰু চাওক ইফালে ৰুমৰ বাহিৰে দেখা পাইছে ডাষ্টবিন আছে ইফালেও ইয়াৰ ৰুম আছে মানুহ আছে এয়াই হ'ল আৰু ভবা নাছিলোঁ কৰোণা হ'ব বুলি কৰোণা ওলাই গ'ল আৰু কি ক'ম আৰু ফাৰ্ষ্ট ডে চাই থাকক দেখুৱাই আছোঁ আৰু ৰাইজ আমাৰ ৰুমত এইফালে স্প্ৰে কৰিবলৈ আহি গৈছে চাওক আৰু এইফালে গোটেই চেনিটাইজ কৰি আছে ফুল এখন আৰু চোৱা চোনডালতে ধৰি মৰমবোৰ মোৰ বাঢ়িছে তোমালৈ আজি ফুল এখন আৰু চোৱা চোনডালতে ধৰি মৰমবোৰ মোৰ বাঢ়িছে তোমালৈ আজি আৰু ৰাইজ এইফালে পানী গাঁও চাওক আপোনালোকক মই সকলো দৃশ্যবিলাক দেখুৱাইছোঁ কোনকেইটাই এইফালে চাওক আছে পানী গৰম পানী ভৰাব পাৰি ইয়াত গৰম পানী কৰা আছে আৰু দেখুৱাই আছোঁ আৰু ৰাইজ এতিয়া লাগিছে চাই থাকক ইফালে আছে ৰুমৰ পৰা ইফালে আগফালে আৰু এখন দীঘল বাৰান্দা এখন আছে ইফালে চাওক ইফালে পাতাল ঘৰ আছে বুকাত পদুম ফুলে বুলি কোৱা মনত আছে মোৰ তুমি কোৱা বুজিলো এতিয়া আৰু ৰাইজ ইফালে খানা আহি গৈছে দেখা পাইছে এখন দালি দিছে ইফালে কিবা এটা তৰকাৰী মাংস আছে ইফালে আৰু ভিতৰত কি আছে দেখুৱাম অকল ভাতেই আছে কিজানি আৰু ইফালে এটা পানী বটল দিছে এতিয়া খাই লওঁ খাই পেলাই আপোনালোকক দেখুৱাই আছোঁ চাই থাকক দেখা পাইছে ভাতৰ আলু ভাজি আছে ভিতৰত ভাত এখন দালি আৰু ইফালে মাংস সেইখিনি দিছে 4 পিচ আৰু পানী বটল এটা দিছে আৰু খাই লওঁ চাই থাকক আৰু খোৱা বোৱা কৰা হৈ গ'ল এতিয়া আজি ভিডিঅ'টো ইমানে দেখুৱালোঁ আজি ফাৰ্ষ্ট ডে আছিলে আৰু যদি গ'লে লাইক মানে ছাবস্ক্ৰাইব কৰি কাষত বজাই দিলে একদম নাপাহিব আৰু নেক্সট ব্লগ আহিব ইয়াৰ ওপৰতে দেখুৱাম মই আপোনাৰ লগত আৰু ডেইলি ব্লগ দিম এতিয়া আৰু এইটো ডে নম্বৰ 1 আৰু ভালকৈ থাকক সুস্থ থাকক আজিলৈ বাই বাই জয় আই বুকাতে পদুম মৰহি গ'লে নাচাই